প্ৰথমে আমি ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যেটো তোমালোকৰ চেপ্টাৰ আছিল এই চেপ্টাৰৰ ভিতৰত কি কি এমসিকিউ কোশ্চেন হ'ব পাৰে এই কোশ্চেনবোৰ মই প্ৰথমে আলোচনা কৰাই দিম ঠিক আছে তোমালোকক ইয়াতে প্ৰথম কোশ্চেন দিছে যে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় ঠিক আছে তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিওটো এটি লাইক কৰি দিবা ঠিক আছে ইয়াত তোমালোকৰ চাৰিটা অপচন দিছে পানীৰ বাষ্পীকৰণ অপচন নম্বৰ এ অপচন নম্বৰ বি দিছে শৰীৰত খাদ্যৰ হজম অপচন নম্বৰ সি দিছে খাদ্য প্ৰস্তুতিকৰণ আৰু অপচন নম্বৰ ডি দিছে মমৰ দহন তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ পানীৰ বাষ্পীকৰণ ঠিক আছে তোমালোকে কোশ্চেনটো ভালদৰে পঢ়া কি কৈছে তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় তলৰ কোনটো ৰাসায়নিক প্ৰক্ৰিয়া নহয় উত্তৰ হৈছে তোমালোকৰ অপচন নম্বৰ এ পানীৰ বাষ্পীকৰণ ঠিক আছে তোমালোকক ইয়াৰ পিছত কি কোশ্চেন দিছে 2 নম্বৰ কোশ্চেন আমাৰ হাইড্ৰক্লোৰিক এসিড লোৰ টুকুৰাত ঢালিলে কি হয় মোস্ট ইম্পৰ্টেন্ট কোশ্চেন ইয়াতে তোমালোকৰ অপচন নম্বৰ এ দিছে ক্লোৰিন গেছ আৰু লোৰ হাইড্ৰ অক্সাইড প্ৰস্তুত হ'ব অপচন নম্বৰ বি দিছে আৰু অপচন নম্বৰ সি ডি দিছে তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি হাইড্ৰোজেন গেছ আৰু লোৰ ক্লোৰাইড প্ৰস্তুত হ'ব ঠিক আছে তাৰ পিছত তোমালোকক 3 নম্বৰ কোশ্চেন দিছে তলৰ কোনবোৰ সংযোজন বিক্ৰিয়া ঠিক আছে তোমাক প্ৰথমতে দিছে জিংক প্লাস ফেৰাছ সালফেট দি আছে তাৰ পিছত তোমালোকৰ ইয়াতে আমি বিক্ৰিয়া কৰাৰ পিছত আমাৰ উত্তৰ বাহিৰল কি জিংক সালফেট প্লাস আয়ৰন 2 নম্বৰত দিছে এলুমিনিয়াম প্লাস 2 নম্বৰত তোমালোকক এলুমিনিয়াম প্লাস অক্সিজেন দিছে আৰু আমাৰ বিক্ৰিয়া কৰাৰ পিছত ওলাল এলুমিনিয়াম অক্সাইড 3 নম্বৰত দিছে ম্যাগনেছিয়াম অক্সাইড প্লাস পানী দিছে 4 নম্বৰত দিছে তোমালোকক পটাছিয়াম ক্লোৰাইড অক্সাইড প্লাস 2 পটাছিয়াম ক্লোৰাইড প্লাস অক্সিজেন দিছে ঠিক আছে তাৰ পিছত তোমালোকক ইয়াতে এ বি সি ডি তোমালোকক চাৰিটা অপচন দিছে কোনটো তোমালোকৰ শুদ্ধ হয় তোমালোকে কোশ্চেনটো আকৌ ভালদৰে চোৱা তোমালোকৰ কোশ্চেন আছিল কোনটো সংযোজন বিক্ৰিয়া তোমালোকে ভালদৰে চোৱা তোমালোকৰ উত্তৰ হ'ব অপচন নম্বৰ এ দি আছে তোমালোকক ইয়াত 4 আৰু 3 এটো হয়নে নহয় এটো নহয় অপচন নম্বৰ বি দি আছে 2 আৰু 1 এটোও নহয় অপচন নম্বৰ সি দিছে 3 আৰু 1 এটো নহয় অপচন নম্বৰ ডি তোমালোকৰ শুদ্ধ উত্তৰ 3 আৰু 2 ঠিক আছে তাৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 4 দিছে বিক্ৰিয়া সম্পৰ্কে তলৰ কোনটো বাক্য অশুদ্ধ অপচন নম্বৰ এ দি আছে লেড অক্সাইড বিজাৰণ অপচন নম্বৰ বি দিছে কাৰ্বন জাৰণ অপচন নম্বৰ সি দি আছে কাৰ্বন ডাই অক্সাইডৰ জাৰণ অপচন নম্বৰ 4 দিছে তোমালোকক লেডৰ বিজাৰণ তাৰ পিছত তোমালোকক অপচন দিছে ইয়াতে অপচন নম্বৰ এ দিছে 4 আৰু 3 অপচন নম্বৰ বি দিছে 4 আৰু 2 অপচন নম্বৰ সি দিছে 2 আৰু 3 আৰু 4 অপচন নম্বৰ ডি দিছে সকলোবোৰ তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি 4 আৰু 2 ঠিক আছে ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 5 দিছে বিক্ৰিয়াটো তলৰ কোনটোৰ উদাহৰণ ঠিক আছে অপচন নম্বৰ এ দি আছে প্ৰতিস্থাপন বিক্ৰিয়া অপচন নম্বৰ বি দি আছে বিয়োজন বিক্ৰিয়া অপচন নম্বৰ সি দি আছে ডি প্ৰতিস্থাপন বিক্ৰিয়া আৰু অপচন নম্বৰ ডি দিছে সংযোজন বিক্ৰিয়া তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 6 দিছে তলৰ কোনটো প্ৰক্ৰিয়া ভৌতিক পৰিৱৰ্তন নহয় অপচন নম্বৰ এ দি আছে পানীৰ উতলীকৰণ অপচন নম্বৰ বি দিছে এলপিজি গেছৰ দহন অপচন নম্বৰ সি দিছে বৰফ গলি পানী হোৱা বায়ুত লৱণৰ দ্ৰৱীভূত হোৱা আৰু অপচন নম্বৰ ডি দিছে ওপৰৰ এটা নহয় তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ বি এলপিজি গেছৰ দহন এটো তোমালোকৰ শুদ্ধ উত্তৰ তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা দে আৰু ভিডিওটো লাইক কৰি দিবা অনুগ্ৰহ কৰি কৈছো দে চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা তোমালোকে লাভৰ কাৰণে কৈছো 2026 যিবোৰ ষ্টুডেণ্টে এসএসএলসি এক্সাম দিব তাৰ কাৰণে মোৰ চেনেলটো গুৰুত্বপূৰ্ণ হয় তোমালোকে ৰেগুলাৰলি ভিডিও পাই যাবা ঠিক আছে কোশ্চেন নম্বৰ 7 দিছে কি আমাক তলৰ কোনটো তাপশোষক প্ৰক্ৰিয়া আমাক প্ৰথমত দিছে সালফিউৰিক এসিডৰ লঘুকৰণ বি নম্বৰ দিছে শুকান বৰফৰ ঊৰ্ধ্বপাতন সি নম্বৰ দিছে জলীয় বাষ্পৰ ঘনীভৱন ডি নম্বৰ দিছে পানীৰ বাষ্পীকৰণ ইয়াতে অপচন ওয়াইজ আমাক দিয়া আছে ইয়াতে আমাৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি 2 আৰু 3 হৈছে আমাৰ শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে 2 আৰু 3 টো ভালদৰে লিখি লবা কোশ্চেন নম্বৰ 8 দি আছে তলৰ কোনটো প্ৰক্ৰিয়াই ৰাসায়নিক বিক্ৰিয়া সূচায় অপচন নম্বৰ এ দিছে আমাক পেট্ৰলক মুকলি অৱস্থাত ৰখা অপচন নম্বৰ বি দিছে গ্যাস সিলিন্ডাৰৰ ভিতৰত অতি উচ্চ চাপত অক্সিজেন গ্যাস সংৰক্ষণ কৰা অপচন নম্বৰ সি দিছে বায়ুৰ তৰলীকৰণ আৰু অপচন নম্বৰ ডি দিছে বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা তোমালোকৰ ইয়াতে শুদ্ধ উত্তৰ অপচন নম্বৰ ডি বায়ুৰ উপস্থিতিত কপাৰক অতি উষ্ণতাত গৰম কৰা ঠিক আছে ইয়াৰ পিছত তোমালোকক কোশ্চেন নম্বৰ 9 দিছে
তেলৰ এটা সতেজ নমুনা সংৰক্ষণ কৰিবৰ হ'লে তলৰ কোনটো গেছ ব্যৱহাৰৰ বাবে উপযোগী হ'ব? অপশ্যন নম্বৰ এ দি আছে আমাক নাইট্ৰজেন বা অক্সিজেন, অপশ্যন নম্বৰ বি দিছে হেলিয়াম বা নাইট্ৰজেন, অপশ্যন নম্বৰ সি দিছে কাৰ্বন ডাই অক্সাইড বা অক্সিজেন, অপশ্যন নম্বৰ ডি দিছে কাৰ্বন ডাই অক্সাইড বা হেলিয়াম। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি হেলিয়াম আৰু নাইট্ৰজেন। ঠিক আছে, তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 10 দিছে চূণৰ সৈতে পানীৰ বিক্ৰিয়া হৈছে। ইয়াত আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ দি আছে সংযোজন প্ৰক্ৰিয়া। এইটো শুদ্ধ উত্তৰ, চূণৰ সৈতে পানী আমাৰ জেনেৰেলি সংযোজন বিক্ৰিয়া বা প্ৰক্ৰিয়া হয়। ঠিক আছে, তোমালোকক ইয়াতে কুৱেশ্যন নম্বৰ 11 দিছে তলৰ কোনটো তাপ উদ্ভৱ প্ৰক্ৰিয়া। ঠিক আছে, ইয়াত তোমালোকে তাপ উদ্ভৱ প্ৰক্ৰিয়াৰ স্পেলিংটো ভুল আছে, তোমালোকে কিতাপৰ পৰা চাই ল'বা। ইয়াতে আমাক এত দি আছে এচিডৰ লঘুকৰণ, বিত দি আছে পানীৰ বাষ্পীকৰণ, চিত দি আছে কৰ্পূৰৰ ঊৰ্ধ্বপাতন, ডি দি আছে মৰা চূণৰ সৈতে পানীৰ বিক্ৰিয়া। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 1 ডি আৰু এ। ঠিক আছে, ডি আৰু এ হৈছে আমাৰ শুদ্ধ উত্তৰ, অপশ্যন নম্বৰ 1 আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, ডি আৰু এ। ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 12 দিছে যেতিয়া মেগনেছিয়ামৰ ফিটা বায়ুৰ উপস্থিতিত দহন কৰা হয়, এইটো তোমালোকৰ কমন কুৱেশ্যন হয়, ছাইখিনি চাইনা পাত্ৰত সংগ্ৰহ কৰা হ'ল। ছাইখিনি হৈছে অপশ্যন নম্বৰ এ দিছে মেগনেছিয়াম নাইট্ৰেট, অপশ্যন নম্বৰ বি দিছে মেগনেছিয়াম অক্সাইড, অপশ্যন নম্বৰ চি দিছে মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম কাৰ্বাইড, অপশ্যন নম্বৰ ডি দিছে তোমালোকক মেগনেছিয়াম অক্সাইড আৰু মেগনেছিয়াম নাইট্ৰেট। ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি মেগনেছিয়াম অক্সাইড। ঠিক আছে, ইয়াৰ পিছত তোমালোকক কুৱেশ্যন নম্বৰ 10 দিছে এমনিয়া প্লাছ অক্সিজেন ইজুকেল টু নাইট্ৰিক অক্সাইড প্লাছ H2O পানী দি আছে। বিক্ৰিয়াটো তলৰ কোনটো প্ৰক্ৰিয়াৰ উদাহৰণ হয়? আমাক ইয়াতে প্ৰথমত দিছে প্ৰতিস্থাপন বিক্ৰিয়া, সংযোজন বিক্ৰিয়া দি আছে অপশ্যন নম্বৰ বি, চি নম্বৰ দিছে ৰেডক্স বিক্ৰিয়া, ডি নম্বৰ দিছে প্ৰশমন বিক্ৰিয়া। ইয়াতে 1ত দিছে আমাক অপশ্যন নম্বৰ 1ত দিছে এ আৰু বি, এ আৰু ডি, অপশ্যন নম্বৰ বি দিছে বি আৰু চি, অপশ্যন নম্বৰ 3ত দিছে আমাক এ আৰু চি, আৰু অপশ্যন নম্বৰ 4ত দিছে চি আৰু ডি। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ 3 এ আৰু চি। ঠিক আছে, ইয়াৰ পিছত আমাক 14 নম্বৰ কুৱেশ্যন দিছে কপাৰ ছালফেটক অতি উত্তপ্ত কৰিলে ইয়াত তোমালোকৰ কোনটো হ'ব? ইয়াত তোমালোকৰ শুদ্ধ উত্তৰ হ'ব 4টা অপশ্যন দি আছে, শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, কি হ'ব কপাৰ অক্সাইডৰ অৱশেষ পোৱা যাব। ঠিক আছে, অপশ্যন নম্বৰ বি হৈছে তোমালোকৰ শুদ্ধ উত্তৰ। তাৰপিছত তোমালোকক কুৱেশ্যন নম্বৰ 15 দিছে তলৰ কোনটো কাৰ্য সাধাৰণতে কৰা নহয়? অপশ্যন নম্বৰ এ দি আছে কপাৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা, অপশ্যন নম্বৰ বি দি আছে ৰূপৰ পাত্ৰত কপাৰ ছালফেট দ্ৰৱ থোৱা, অপশ্যন নম্বৰ চি দিছে কপাৰ পাত্ৰত জিংক ছালফেট দ্ৰৱ থোৱা। তোমালোকে অপশ্যনকেইটা ভালদৰে লিখি ল'বা, অপশ্যন নম্বৰ এ বি চি ডি তোমালোকে ভালদৰে লিখি ল'বা। আৰু অপশ্যন নম্বৰ ডি দিছে জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি, যি আমাক কুৱেশ্যন কৈছিল তাৰে শুদ্ধ হৈছে অপশ্যন নম্বৰ ডি জিংকৰ পাত্ৰত লঘু ছালফিউৰিক এচিড থোৱা। ঠিক আছে, ইয়াৰ পিছত আমাক কুৱেশ্যন নম্বৰ 16 দিছে লঘু ছালফিউৰিক এচিডৰ সৈতে জিংকৰ বিক্ৰিয়া হৈছে, তেনেহ'লে কি হ'ব? অপশ্যন নম্বৰ এ দি আছে প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া, অপশ্যন নম্বৰ বি দিছে সংযোজন আৰু বিয়োজন বিক্ৰিয়া, অপশ্যন নম্বৰ চি দিছে ৰেডক্স আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া, অপশ্যন নম্বৰ ডি দিছে অৰ্ধক্ষেপণ আৰু দ্বি প্ৰতিস্থাপন বিক্ৰিয়া। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ প্ৰতিস্থাপন আৰু ৰেডক্স বিক্ৰিয়া। তাৰপিছত আমাক কুৱেশ্যন নম্বৰ 17 দিছে যে যেতিয়া লোৰ গজাল এটা কপাৰ ছালফেট দ্ৰৱত 2 বা 3 ঘণ্টাৰ বাবে ডুবাই ৰাখি পিছত উলিয়াই আনি যে শোধন কৰা হয়, তেতিয়া লোৰ গজালটোৰ ৰং হ'ব ৰঙা হ'ব নে মুগা হ'ব নে ক'লা হ'ব নে মাটিয়া বৰণৰ হ'ব? ইয়াত উত্তৰ হ'ব আমাৰ মাটিয়া বৰণৰ হ'ব। ঠিক আছে, তোমালোকে কুৱেশ্যনবোৰ ভালদৰে ধ্যান কৰিবা, এইবোৰৰ কুৱেশ্যনবোৰ তোমালোকৰ SSLC ফাইনেল এক্সামত আহিব। ঠিক আছে, কুৱেশ্যনবোৰ তোমালোকে ভালদৰে ধ্যান কৰিবা। কুৱেশ্যন নম্বৰ 18 দিছে আমাক যেতিয়া বেৰিয়াম ক্লৰাইড দ্ৰৱ এটা ছ'ডিয়াম ছালফেট দ্ৰৱৰ সৈতে মিশ্ৰণ ঘটোৱা হয়, তেতিয়া তলৰ কোনটো যুক্তি সত্য নহয়? অপশ্যন নম্বৰ এ বি চি ডি দি আছে। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ, এইটো ৰেডক্স বিক্ৰিয়া কেতিয়াও নহ'ব। ঠিক আছে, এইটো ৰেডক্স বিক্ৰিয়া, অপশ্যন নম্বৰ এ হৈছে আমাৰ শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 19 দিছে আমাক তলৰ কোনটো প্ৰতিস্থাপন বিক্ৰিয়া? ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, তোমালোকে অপশ্যন নম্বৰ বি টো ৰাইট চেঞ্জ দি দিবা। ঠিক আছে, তোমালোকে কুৱেশ্যনবোৰ ভালদৰে পঢ়িবা। কুৱেশ্যন নম্বৰ 20 দিছে আমাক চিলভাৰক অৰ্থাৎ এজিক বায়ুৰ সংস্পৰ্শত ৰাখিলে ইয়াৰ ওপৰত পৰা ক'লা প্ৰলেপটো হৈছে, অপশ্যন নম্বৰ এ বি চি ডি দি আছে। ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি, অপশ্যন নম্বৰ বি হৈছে আমাৰ শুদ্ধ উত্তৰ।
AgS এইটো হৈছে আমাৰ সিলভাৰ সালফেট ঠিক আছে এইটো আমাৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 21 দিছে যেতিয়া অম্ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহ বয় কি ধৰণৰ ৰাসায়নিক বিক্ৰিয়া ঘটে অপচন নম্বৰ এ দি আছে দ্বিপ্ৰতিস্থাপন বিক্ৰিয়া অপচন নম্বৰ বি দিছে সংযোজন বিক্রিয়া সি দিছে প্রতিস্থাপন বিক্রিয়া আর ডি দিছে বিয়োজন বিক্রিয়া ইয়াত আমার শুদ্ধ উত্তর হচ্ছে অপশন নম্বর ডি বিয়োজন বিক্রিয়া কোশ্চেন নম্বর 22 দিছে আমাক চিপস আর তেল জাতীয় ইয়াত তোমালোকৰ চিপস স্পেলিংটো ভুল দিছে ইয়াত তোমালোকে লিখি লবা চিপস আর তেল জাতীয় খাদ্যবস্তু জাৰণ হোৱাৰ ফলত দুৰ্গন্ধ আৰু খাবৰ অনুপযোগী হোৱা প্ৰক্ৰিয়াটো হৈছে অপশন নম্বৰ এ দিছে বিজাৰণ বি দিছে সি দুৰ্গন্ধিতা সি দিছে ক্ষয়ীভৱন ডি দিছে প্ৰতিজাৰক ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ বি সি দুৰ্গন্ধিতা ঠিক আছে ইয়াৰ পিছত আমাক কোশ্চেন নম্বৰ 23 দিছে যেতিয়া সেউজীয়া ৰঙৰ ফেৰাছ সালফেট স্ফটিক উত্তপ্ত কৰা হয় তেতিয়া স্ফটিকৰ ৰং পৰিৱৰ্তন হোৱাৰ কাৰণ হৈছে ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি ই পানীৰ অণু হেৰুৱায় ঠিক আছে অপশন নম্বৰ ডি আমাৰ শুদ্ধ উত্তৰ ই পানীৰ অণু হেৰুৱায় কোশ্চেন নম্বৰ 24 দিছে তলৰ কোনটো সংযোজন বিক্ৰিয়া তোমালোকে বিক্ৰিয়াবোৰ পঢ়ি লবা ইয়াতে তোমালোকৰ শুদ্ধ উত্তৰ হৈছে তোমালোকে বিক্ৰিয়াবোৰ পঢ়ি লবা আৰু তলত তোমালোকক দিছে অপশন নম্বৰ এ দি আছে 1 3 বি দিছে 3 4 সি দিছে 2 4 আৰু ডি দিছে 2 3 ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি 2 3 কোশ্চেন নম্বৰ 25 দিছে তিনিটা বিকৰত এ বি সিৰে লেবেল কৰি তাত 25 ml পানী ভৰোৱা হল এতিয়া এই তিনিওটা বিকৰত ক্ৰমে অলপমান আমাক সোডিয়াম অক্সাইড দিছে তাৰ পিছত আমাৰ ইয়াতে দিছে কপাৰ সালফেট ঠিক আছে তাৰ পিছত আমাক দিছে সোডিয়াম ক্লোৰাইড লোৱাল পৰ্যবেক্ষণ কৰি পোৱা গল যে এ আৰু বি বিকাৰত থকা দ্ৰৱণখিনি উষ্ণতা বৃদ্ধি আৰু সিৰ বিকাৰত থকা দ্ৰৱণখিনি উষ্ণতা হ্ৰাস পেলায় ইয়াত আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশন নম্বৰ এ দি আছে এ আৰু বিৰ বিকাৰত তাপবৃদ্ধি প্ৰক্ৰিয়া হৈছে বি দি আছে এ আৰু 2 নম্বৰ দি আছে আমাক এ আৰু বিৰ বিকাৰত তাপশোষক প্ৰক্ৰিয়া হৈছে 3 নম্বৰ দি আছে আমাক সি বিকাৰত তাপবৃদ্ধি প্ৰক্ৰিয়া হৈছে 4 নম্বৰ দি আছে সি বিকাৰত তাপশোষক প্ৰক্ৰিয়া হৈছে ইয়াতে আমাৰ অপশন দি আছে অপশন নম্বৰ এ দিছে 1 অপশন নম্বৰ বি দিছে 2 অপশন নম্বৰ সি দিছে 1 আৰু 4 এইটো আমাৰ শুদ্ধ উত্তৰ আৰু অপশন নম্বৰ ডি দিছে 2 আৰু 3 আমাৰ শুদ্ধ উত্তৰ অপশন নম্বৰ সি শুদ্ধ উত্তৰ অপশন নম্বৰ সি 1 আৰু 4 হৈছে ইয়াৰ শুদ্ধ উত্তৰ কোশ্চেন নম্বৰ 26 দিছে তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহ কোনটো অশুদ্ধ তোমালোকে বিক্ৰিয়াটো পঢ়ি লবা lead oxide plus carbon ইফালে হৈছে আমাৰ lead plus carbon dioxide অপশন নম্বৰ এ দি আছে আমাৰ ইয়াত আমাক এত কি কৈছে অপশন নহয় এত দি আছে আমাক lead বিজাৰিত হৈছে বি নম্বৰ দি আছে কাৰ্বন ডাই অক্সাইড জাৰিত হৈছে সি নম্বৰ দি আছে কাৰ্বন জাৰিত হৈছে ডি আমাক দি আছে lead oxide বিজাৰিত হৈছে আৰু ইয়াত আমাৰ অপশন কেইটা দি আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ 1 এ আৰু বি টো হৈছে আমাৰ শুদ্ধ কোশ্চেন নম্বৰ 27 দিছে কোশ্চেন নম্বৰ 27 কি দিছে আমাক তোমালোকে কোশ্চেন নম্বৰ 27 টো পঢ়িবা আইৰন অক্সাইড প্লাস এলুমিনিয়াম ইফালে দিছে আমাক এলুমিনিয়াম অক্সাইড প্লাস আইৰনৰ ওপৰত বিক্ৰিয়াটো এটা উদাহৰণ ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ ডি তোমালোকে অপশন কেইটা চাই লোৱা এটা অপহৰণ বিক্ৰিয়া কোশ্চেন নম্বৰ 28 দিছে আমাৰ একেবাৰে শেষৰটো এমসিকিউ কোশ্চেন কি ঘটে যেতিয়া লঘু হাইড্ৰক্লোৰিক এসিড লোৰ গুৰিত যোগ কৰা হয় ইয়াত অপশন নম্বৰ এ বি সি ডি দি আছে ইয়াত আমাৰ শুদ্ধ উত্তৰ হৈছে অপশন নম্বৰ এ হাইড্ৰোজেন গ্যাস আৰু আইৰন ক্লোৰাইড উৎপন্ন হয় এটো হৈছে আমাৰ শুদ্ধ উত্তৰ